মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। দুটা নাৰিকল ৰুকি ল'লোঁ, 2 কাপ চেনি ল'লোঁ। চেনিখিনি মই এতিয়া অকণমান মিলাই ল'ম। প্ৰথমে গেছটো অন কৰি ল' ফ্লেমত ল'ব। অকণমান কেৰাহীটো বেছি গৰম হ'বলৈ নিদিব। অলপ গৰম হ'লে ৰিফাইনটো, বেছি ৰিফাইন দিব নালাগে, অলপ দিব। ৰিফাইন দিব। ৰিফাইনটো গৰম হ'ব নালাগে। নহওঁতে আমি ৰুকি লোৱা নাৰিকলখিনি আমি ইয়াত ঢালি দিম। অলপ অলপ কৰি ঢালি দিম। এতিয়া আমি নাৰিকলৰ গুড়াখিনি হাত এৰিব নালাগে, ঘনাই লৰাই থাকিব লাগিব। কাৰণ যদি আমি হাতটো এৰি দিওঁ, ৰঙা হৈ নাৰিকলটো বেছি গৰম হ'বলৈ দিব নালাগে। নিদিওঁতেই আধা কাপ আপুনি পাউডাৰ গাখীৰ দিব। তেতিয়া লাড়ুটো দেখিবলৈও ভাল হয়, খাবলৈও ভাল হয়। যদি বেছি গৰম হ'লে দিলে গোটা খাই যায়। সেইকাৰণে প্ৰথমেই পাউডাৰ গাখীৰখিনি দি পেলাই ভালদৰে মিলাই ল'ব। এনেকৈ গেছটো ল' ফ্লেমত দি পেলাই লৰাই থাকিব। তাৰপাছত অকণমান ইলাচিৰ গুড়া অকণ দিলে খাবলৈ ভাল হয়, সোৱাদ হয়, অকণ গোন্ধটো আহে। আমি যেতিয়ালৈকে নাৰিকলটো অকণমান হাতত টিপা মাৰি দিলে আঠা খাই নধৰে আৰু কেৰাহীত লাগি নাথাকে, তেতিয়ালৈকে আমি নাৰিকলখিনি ভাজি থাকিব লাগিব। মাজে মাজে এনেকৈ লৰাই থকাৰ পাছত এবাৰ হাতেৰে এনেকৈ অকণমান টিপি চাব হৈছেনে নাই। যদিহে আঠা খাই ধৰে তেতিয়া জানিব এইটো হৈছে লাড়ুটো। এতিয়া আমাৰ হোৱা নাই, আৰু অলপ সময় একেবাৰে মাজতে অকণমান মিডিয়ামত দি পেলাই লৰাব পাৰিব। সেইটো মানে যেতিয়া হোৱাৰ আগে আগে একেবাৰে ল' ফ্লেমত দি পেলাই অলপ সময় লৰাই থাকিব। আঠা আঠা যেন গম পালে, হেতাখনে লৰাবলৈ অলপ অসুবিধা যেন গম পালে জানিব যে আপোনাৰ লাড়ুটো বনোৱা হৈ গৈছে। হৈছেহে আৰু বেছি সময় নাই। এয়া হেতা লৰাওঁতে অলপ লাডু নিচিনা হৈছে। হেতাখনে যেতিয়া আপোনালোকৰ লৰাওঁতে অলপ অসুবিধাজনক লাগে তেতিয়াই জানিব আৰু বেছি সময় নাই। আৰু 3 মিনিটমানৰ পাছতে হৈ যাব। এতিয়া আমাৰ নাৰিকল ভজা হৈ গ'ল। দেখিছে নহয়, নাৰিকলটো লৰাওঁতে গোটা গোটা হৈ গৈছে। হেতাখনত লাগি পেলাই কেনেকৈ গোটা গোটা খাই গুচি গৈছে। এতিয়া জানিব যে নাৰিকলৰ লাড়ু হৈ গৈছে। এতিয়া আমি গেছ অফ কৰি দিম। এই আমি নাৰিকলৰ লাড়ু বনাই আছোঁ। গৰমে গৰমে নাৰিকলৰ লাড়ুখিনি বনাই পেলাব। কেতিয়াবা যদি আপোনাৰ নাৰিকলৰ লাড়ুখিনি বনাওঁতে ফুটটো অকণ ইফাল সিফাল হৈছে, তেতিয়া আপুনি অকণমান, বেছি নহয়, অকণমান গাখীৰ দি পেলাই আকৌ আপুনি সেইখিনি কেৰাহীত দি বনাব পাৰিব। তেতিয়াও আকৌ এটা সুন্দৰ লাড়ুৱে হয়। আমাৰ
নাৰিকলৰ লাড়ু বনোৱা শেষ হ'ল। ইয়াৰ মাঘ বিহুৰ সকলোকে নতুন এটা ৰেচিপিৰে ল'লোঁ।